নমস্কাৰ বন্ধুসকল, জিচুছ ভিলেজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লেচেৰাৰ চাটনি বনাম। মই লেচেৰাখিনি বইল কৰি লৈছোঁ, কাবুলী বুটখিনিও মই বইল কৰি লৈছোঁ, পিঁয়াজখিনি কাটি লৈছোঁ, নেহুৰ আৰু আদাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই 3টা শুকান জলকীয়া লৈছোঁ। এতিয়া মই এইখিনি অকণমান ভাজি ল'ম। কেৰাহী এটাত মই তেল গৰম হ'বলৈ দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই জলকীয়া 3টা দি দিছোঁ, দি অকণমান লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে নেহুৰখিনি দি দিছোঁ আৰু আদাখিনিও দি দিম। দি এইখিনি মই অকণমান লৰাই ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ইয়াতে যিখিনি বইল কৰি ৰখা বুট আৰু লেচেৰা আছিলে সেইখিনিও দি দিম। তাৰপিছত মই ইয়াতে জিৰা আৰু জালুকৰ গুড়ি দি দিম। নিমখ মই ইয়াতে বইল কৰোঁতে ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে মই এতিয়া নিমখ দিয়া নাই। তাৰপিছত এইখিনি যেতিয়া অকণমান ভাজ খাব, তাৰপিছত এইখিনি মিক্সিং জাৰ এটাত নমাই ল'ম। এতিয়া ইয়াতে মই নমাই ৰখা শুকান জলকীয়া 3টা আৰু পিঁয়াজখিনি দি মিক্সিং জাৰটোত মাৰি ল'ম। তাৰপিছত আমাৰ চাটনি ৰেডি। খাইছেনে আপোনালোকে কেতিয়াবা এনেকৈ লেচেৰা আৰু বুটৰ চাটনি? যদি খোৱা নাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয়।